অকল খাম আজি আমার বহুত ডাঙৰ বিজনেস আছে গাইছে Hello everyone, welcome back to my channel. আজি হৈছে উৰুকা, সো ভাবিলো উৰুকা বুলি vlog এটা মইও ষ্টাৰ্ট কৰি দিও আৰু সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল সকলোৰে জীৱনবোৰ যাতে সুখেৰে ভৰি পৰক তাৰে কামনা আৰু এয়া ভাইটি সো অকল খাম আজি অকল খাব আজি সো দেখাইছো আপোনালোকক কি হয় চাই থাকক vlogটো আৰু এইটো পাপাই ৰাতিপুৱাই আনিলে 4 কেজি ওজনৰ মাছ নামটো কি আছিল মই পাহৰিলো মই একচুয়ালি মাছৰ নাম ইমান ভালকৈ নাজানো মনত নাথাকে আপোনালোকে যদি চিনি পাইছে কমেন্ট কৰি জনাব নামটো আৰু ইয়াত ভাইটিয়ে পোজ দি আছিল আৰু মায়ে ফটো উঠাই আছিল আৰু এতিয়া দুপৰীয়াই হৈছে মই গা ধুই আহিছো অলপ আগতে আৰু বলক আপোনালোকক দেখাই আছো বাহিৰত মানে বাহিৰৰ চৌকাত কিবা বনাই আছে আৰু এয়া ভাইটিয়ে জুই ধৰি আছে ইয়াত গাহৰি বনাব আমি যেহেতু মা আৰু মই নাখাও অকল পাপা ভাইটি আৰু আমাৰ মিলৰ ড্ৰাইভাৰজনে খাব সো বাহিৰতে বনাব হিহতে বাহিৰতে খাব আৰু এয়া মা আৰু মোৰ কাৰণে ঘৰৰ ভিতৰতে আয়োজন চলি আছে আমি এতিয়া দুপৰীয়া সিম্পল কে খাম আৰু ব্ৰকলি ভাজি আৰু মাছ ভাজিৰ লগতে খাম আসল খানাটো ৰাতিহে হ'ব আৰু এতিয়া গধূলি হবৰ হৈছে আৰু মই চিকেনখিনি দৈ আৰু মছলাৰে ভালকে মেৰিনেট কৰি থলে টেষ্টটো বেছিকে ভাল লাগে আৰু এয়া লাহেকে আমাৰ বনোৱা ষ্টাৰ্ট হৈ গল এতিয়া মায়ে ফিশ ফ্ৰাই কৰি আছে আৰু এয়া লাউৰে মাছ বনাইছে পানী লাউৰে আৰু চিকেনো ফ্ৰাই হৈ গল এতিয়া ফ্ৰাই কৰি আমি খাম আৰু আমি ঘৰত 4টা মানুহে আছো আমি 4টাই খাম আৰু মা পাপা ভাইটি আৰু মই বেলেগ কোনো নাই এইবাৰ আৰু এয়া আমাৰ ভাইটিয়ে বনাই আছে মটন হি বহুত ভাল বনাই দেই আৰু নাভাবিব আপোনালোকে আমি একো ডান্স সেন্স কৰি এনজয় কৰা নাই বুলি আমি কৰিছো কিন্তু ভিডিও বনোৱা নহল আৰু এয়া আমাৰ উৰুকাৰ ৰাতিৰ সাজ ৰেডি হৈ গল মুড়ি ঘন্টা পানীলাউৰে মাছ ভাজি চিকেন আৰু মটন পোলাও এয়ে আৰু এয়া হৈছে নেক্সট ডে আজি হৈছে বিহু একদম কোৱালি দি আছে আৰু সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল হেপী ভোগালী বিহু টু অল আৰু আপোনালোকৰ বিহু কেনেকুৱা গ'ল কমেন্ট কৰি জনাব আৰু এয়া হৈছে বিহুৰ চাহ কাপ ৰাতিপুৱাৰ আৰু বিস্কুট লৈছো কাৰণ ভাইটিয়ে পিঠা চাইবোৰ নাখায় সেইকাৰণে আৰু এয়া পূজা কৰিলো ভগৱানক প্ৰসাদ আগবঢ়ালো আজি বিহু বুলি নতুন ক্যালেন্ডার আমার বহুত ডাঙৰ বিজনেস আছে গাইছে আৰু এয়া ডিটক্স ৱাটাৰ মই খাবলৈ ট্ৰাই কৰি আছো কেইদিনমানৰ পৰা ইয়াত মই বিট দিছো সেইকাৰণে ৰঙা হৈ গৈছে একচুয়ালি পানীটো আৰু এইটো নিয়ম আমাৰ বহুত আগৰে পৰা ঘৰত চলি আহিছে বিহুৰ পিছদিনা ৰৈ যোৱাখিনি মানে ৰাতি ৰৈ যোৱাখিনি এনেকে ৰ'দত বহি সকলোৱে মিলি খোৱাটো আৰু ভালো লাগে এনেকে সকলোৱে মিলি পেলাই খাই ৰাতিপুৱা আৰু এয়া দুপৰীয়া দৈ চিৰা খাব লৈছো মই ইমান এটা ভাল নাপাওঁ তথাপিও বিহু বুলি যেহেতু দুপৰীয়া আজি ইটোৱে খাব লাগে সেইকাৰণে লৈছো আৰু অকমান মুখত দিছো আপোনালোকক মই দেখুৱাই আছো কাৰণ কি কৰিম আৰু ভোগালী বিহু হয় খুৱাই হয় আৰু কেনে খুৱাই দেখাই আছো আৰু এয়া হৈছে আমাৰ মুকু হি আজি চকুত বৰ বেয়াকে দুখ পালে মানে কোনোবাই ক্ৰিকেট খেলি থাকোতে বলটো চকুত পৰি গল তো হি চকুটো মেলিবই পৰা নাছিল মোৰ বহুত দুখ লাগিলে আৰু এতিয়া গধূলি চাহ খাব লৈছো আৰু মায়ে ইয়া জুইতে মাহৰ দালি বহাই দিছে আজি ৰাতি হেনো মাহৰ দালি খাব লাগে আৰু আজিৰ ভিডিওটো মই ইমানতে শেষ কৰিছো আকৌ লগ পাম নেক্সট এটা ভ্লগত টিল দেন টাটা বাই বাই